হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। আপোনালোকক আমাৰ আচাৰ মাষ্টাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি অলিম্পিকা আৰু অসমৰ দেশৰ বিষয়ে কথা পাতিম। বলক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। লাগিব তৰালি তোমাৰ বাবে দেৰগাঁৱলৈ তুমলি কাপোৰ পিন্ধি আমাৰ আছা চালসা ও দেখিলাকে ভাল 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 ও সেক্সি সেক্সি গাৰ্ল 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 এজনী হৈছে কি বেগ খজুতি লগা যেন জঁপিয়াই পৰিছে। কেইমাহমানৰ পৰা এগৰাকী বাইদেৱে ইউটিউব হিলাই দিছে। যদি খজুতি লাগিছে ন, ডক্টৰ ঘৰত যোৱা, মলম দিব লগাই দিবা, ভাল হৈ যাব। আৰু এই ভিডিঅ'টো মই নেদেখাওঁ, গোটেই ভিডিঅ' দেখাব লাগিলে ন মই তোমালোকৰ লগতে ময়ো পগলাই হৈ যাম। ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, যদি ভিডিঅ'টো চাব বিচাৰে তেনে অসমৰ নামৰ ৰচনা অসমৰ ডেকাৰ তেওঁক সকলোৱে চিনি পায়। যদি চিনি নাপায় তেনেহ'লে ডিছক্ৰিপশ্যনত চেনেলৰ লিংক দিয়া আছে, তাত গৈ আপোনালোকে ভিডিঅ'টো তেওঁক চাব পাৰিব। অসমৰ দেশে যোৱা সপ্তাহত ভিডিঅ' আপলোড কৰিছিল আৰু তেওঁ তাত কৈছিল প্ৰথমে ভিডিঅ'টো চাই লওঁ, তাৰপিছত আমি অসমৰ দেশৰ বিষয়ে কথা পাতিম। নমস্কাৰ বন্ধুসকল, কি খবৰ? মই তোমাৰ প্ৰায় 7-8 দিন মান ভিডিঅ' দিয়া নাই আৰু তাৰ কাৰণ হ'ল মোক কিছুমানে বহুত বেয়াকৈ দম দিছে। মোক বোলে গুলিয়াই হত্যা কৰিব যদি মই ভিডিঅ' বনাও। মই সেইকেইটাৰ ভয়তে ভিডিঅ' বনোৱা নাছিলো বুলি ভাবিছা নেকি? ঘণ্টা সেই ঘটিৰাম বাতিৰাম কেইটাক মই ভয় খাই ভিডিঅ' নবনাম একদম ন, সঁচা কৈছো। এইকেইদিন বৰ বেয়াকৈ মোৰ জ্বৰ আৰু কাহ হৈছিল, মোৰ মাতটো ন পুৰা ভাগি গৈছিল। এই ভিডিঅ'টো আপলোড দিয়াৰ পাছৰ পৰা ন তেওঁ আৰু ভিডিঅ' আপলোড দিয়া নাই। মই নাজানো তেওঁ কিবা ঘৰুৱা অসুবিধা হ'ব পাৰে বা গা বেয়া হ'ব পাৰে। যদি তেওঁ ইউটিউব এৰি দিছে, তেওঁক মই ক'ব বিচাৰোঁ তুমি ইউটিউব এৰি নাযাবা, আকৌ ঘূৰি আহা। তোমাৰ দৰে ইউটিউবাৰ এজন লাগে। লোকৰ কথা শুনি তুমি ইউটিউব এৰি নাযাবা। TIB মানে দ্য ইণ্ডিয়ান বয় এইবোৰ কামোৰৰ পৰাই ইউটিউব এৰি গ'ল। আৰে ভাই, তুমি যদি ইউটিউব এৰি যাম বুলি ভাবিছা তেনেহ'লে ঘূৰি আহা। তোমাৰ ছাপৰ্টাৰ বহুত আছে। মই অসমৰ ডেকাৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ, বেয়াকৈ কৰিছিলোঁ। তাৰ বাবে মই সকলোৰে আগত ক্ষমা বিচাৰিছোঁ। অসমৰ ডেকাৰ দৰে এজন ইউটিউবাৰ। অসমৰ ডেকাক যিসকলে ভাল পাওঁ ন, তেওঁলোকে সকলোৱে অসমৰ ডেকা চেনেলত গৈ অসমৰ ডেকা ভিডিঅ'ত কমেণ্ট কৰা যাতে তেওঁ ইউটিউব এৰি নাযায়, আৰু তেওঁলোক আৰু অসমৰ ডেকা ফেচবুক পেজত তোমালোকে গৈ মেছেজ কৰা যাতে অসমৰ ডেকা ইউটিউব এৰি নাযায়। আছিলে ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো এনজয় কৰিলা, লাইক কৰা আৰু শ্বেয়াৰ কৰা, আৰু মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লিংক ইন দ্য ডেছক্ৰিপশ্যন এণ্ড কমেণ্টছ। আৰু এনেকুৱা ভিডিঅ' যদি ক'ৰবাত দেখা, মোক সেই ভিডিঅ'ৰ লিংক আইডাৰ মেছেজ অৰ কমেণ্ট